নমস্কাৰ সকলোকে সাদৰ সম্ভাষণ জনাই মই সপোন পিয়াখি প্লাবিতা পুনৰ আহিলোঁ আপোনালোকৰ মাজলৈ এটা নতুন ব্লগ লৈ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে মুকংচলেক বালিকা বিদ্যালয়ৰ প্ৰথমবাৰৰ বাবে এলুমিনি মিট অনুষ্ঠিত কৰিছে আজি 11 জানুৱাৰী 2025 চন আমাৰ ইতিমধ্যে ফ্লেগ হোষ্টিং হৈ গৈছে আমি সকলোৱে আহি ইয়াত উপস্থিত হৈছোহি Speaking of her, ada apa kali kalau আমার সকলের ভাষাটো তথাপিও আজি আমি সকলোকে স্মৰণ কৰিছোঁ আমাৰ সকলক স্মৰণ কৰি ধূপ আৰু দীপেৰে বন্দনা কৰিছে যাতে তেওঁলোক য'তেই নাথাকক শান্তিৰে থাকক আৰু আমি এবাৰ স্মৃতিভাষণত এই অনুষ্ঠানত আমি ৰক্ষা কৰি ৰাখিবলৈ আমি লগতে আয়োজন সমিতি বিভিন্ন অঞ্চলৰ আছে আমি বহুদিনৰ প্ৰশস্তি অঞ্চল আজি এই দিনটো উপস্থিত হৈছোঁ এই দিৱসত উপস্থিত হৈছোঁ জোনাইবাৰী ৰাজ্যৰ নাৰী শিক্ষাৰ অগ্ৰণী ভূমিকা গ্ৰহণ কৰা মুকংচলেক খুব কম সময়ৰ ভিতৰতে মিউজিকেল চেয়াৰ ৰচিকনা কাৰ্বন আৰু চামুচৰ দৌৰ খেলি মেলি আৰম্ভ কৰি গতিকে সকলো ছাত্ৰ ছাত্ৰী লগতে কিন্তু এখন চকী কম থাকিব লাগিব এজনে থিয় হ'ব লাগিব আৰু ফালে যাব দৰকৈ ঠেলা হেঁচা নকৰিব পিছৰজনী ঠেলি পেলাই বহিবলৈ চেষ্টা নকৰিব কাৰণ লুটি পৰাৰ সম্ভাৱনা লুটি খাই পৰাৰ সম্ভাৱনা আছে হলেও বহুত সময় থাকিলেও আজিলৈকে এনেকৈ থাকি পোৱা নাই খেলি বহুত ভাল লাগিলে এয়া চাওকচোন কি যে খেলিছে চকীখনৰ ওচৰৰ পৰা এজনী আঁতৰিয়ে নাযায় মানে একদম ইমানেই লাহে লাহে খোজ দিছে নহয় এয়া নাচি নাচি লাহে লাহে চকীখনৰ ওচৰত হাঁহিয়ে উঠিব আপোনালোকৰ খেলৰ শেষ মুহূৰ্তত উপনীত হলোহি লাষ্টত গুণদা লাগাচুবা আৰু ঋতুপৰ্ণা আছিলে উইনাৰ হল গুণদা লাগাচুবা ফাউণ্ডাৰ প্ৰতিষ্ঠাপক আমাৰ শিক্ষাগুৰুসকল আৰু আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষাত কৰ্মৰত আমাৰ শিক্ষাগুৰুসকলক আমি গুৰু পূজন অনুষ্ঠান ৰাখিছোঁ আমি তেখেতসকলক আমি সম্বৰ্ধনা জনাম লগতে আমাৰ প্ৰাক্তন ছাত্ৰীসকলৰ সতীৰ্থসকলৰ আজি আমাৰ চিনাকি পৰ্ব আছে সকলোৱে একগোট হৈ আমাৰ চিনাকি পৰ্ব অনুষ্ঠান হ'ব লগতে আমাৰ আজি কাব্য অনুষ্ঠান আছে আৰু সন্ধিয়া সময়ত আমাৰ বন্তি প্ৰজ্বলন হ'ব আৰু আমাৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব লগতে কাৰণ মাজতে আমি
চামুচত মাৰ্বলটো লৈ মুখত দৌৰিব টাইম এইটো আমাৰ বাবে খুব ভাল লাগিছে ভবা নাছিলোঁ এনেকুৱা এটা মুহূৰ্ত আমি একেলগতে কটাব পাৰিম বুলি ৰচিতমৰ প্ৰতিযোগিতাৰ প্ৰথম দল সাজু হৈছে বিচাৰকৰ সেউজ সংকেত হোৱাৰ লগে লগে প্ৰতিযোগিতা আৰম্ভ কৰা হ'ব ৰেডি হৈছে এনেকুৱা খেল চাবলৈ থাকিব লাগিব আমাৰ সৌভাগ্যতে আমি ছাত্ৰী আছিলোঁ বৰ্তমান প্ৰাক্তন ছাত্ৰী ইমান ধুনীয়া লাগিছে একদম আগৰ ইউনিফৰ্ম পিন্ধি আহিছে বা ইমান ধুনীয়া লাগিছে নয়নমণি একদম দেই ক্লাছ 8ৰ মজা 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 কোনো নকয় দেই ক্লাছ 8 লাগিছে বহুত ধুনীয়া লাগিছে আহি পোৱা নাই ন জুনমণি কি হ'ল তোমাৰ ড্ৰেছ ইমান ধুনীয়া লাগিছে বহুত ধুনীয়া লাগিছে দেই সমবেত সমিতি আমি আৰম্ভ কৰিব বিচাৰিছোঁ এই সমবেত সমিতি আচলতে এইখন বিদ্যালয়ৰ এটা সময়ৰ শ্ৰেষ্ঠ গায়িকা হোৱাৰ সুবাদতে হয়তো তনয়াই এইখিনি দায়িত্ব দিছিলে আৰু য'ত পৰত আছে চেষ্টা কৰিছোঁ ভুলে মাতিলে হ'ব ভুল মাতিলে হ'ব পাৰে আটাইৰে চব ক্ষমা প্ৰাৰ্থনাৰে আমাৰ সমাৰোহৰ শীৰ্ষক গীতে আমি গাবলৈ আৰম্ভ কৰিছোঁ আৰু এইটো এটা আমাৰ খুবেই সুন্দৰ মুহূৰ্ত আছিল আমাৰ ছাৰসকলক আমি মঞ্চলৈ আদৰি আনিছোঁ আৰু এইখিনিতে সঁচাকৈ খুব মানে অন্তৰৰ পৰা দুখ লাগিছে আমাৰ খুব ভাল ছাৰ দুজন আমাৰ মাজত বৰ্তমান নাই সেয়া হৈছে থমাছ দলে ছাৰ আৰু ৰাজীৱ গগৈ ছাৰ আৰু সেই ছাৰ দুজনকো আমি শ্ৰদ্ধাৰে অন্তৰেৰে খুব স্মৰণ কৰিছোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ য'তেই আছে ৰাজীৱ গগৈ ছাৰ আৰু থমাছ দলে ছাৰক কুশলে ৰাখক শান্তিৰে ৰাখক गुरुदेव महेश्वर गुरु साक्षात परम ब्रह्मा तस्मै श्री गुरुवे नमः আজিৰ এই পবিত্ৰ ক্ষণত সেইসকল চিৰনমস্য শিক্ষাগুৰুৰ ওচৰত জীৱনত খুজিব নোৱাৰা ঋণেৰে ঋণগ্ৰস্ত আমি সকলো ছাত্ৰী নাচনি কিজানি দেই মই নাচনি নহয় দেই এইটো কি হ'ল নোলালা যে মোক নকলে হয় নেকি Thank you.
পৰিচয়বোৰ এফালৰ পৰা দি যাওক 93 পাছতে মই 94 বেটক সাজু উঠিবলৈ অনুৰোধ জনাইছোঁ নমস্কাৰ সকলোকে মোৰ নাম ঋতুপৰ্ণা দেৱী চুতীয়া মই বৰ্তমান ধেমাজিৰ বাসিন্দা আৰু 1990 চনত মই দেউতাৰ চাকৰি সূত্ৰে আহি মুৰকং চেলেক বালিকা বিদ্যালয়ত ক্লাছ 8ত নাম ভৰ্তি কৰিছিলোঁ আৰু তেতিয়াৰ পৰাই স্কুলখনৰ লগত মোৰ অজস্ৰ স্মৃতি জড়িত হৈ আছিল মই খুব আশাৰে বাট চাই আছিলোঁ মোৰ পৰিয়ালবৰ্গক কৈছিলোঁ মোক মাত্ৰ দুদিন আপুনি মোৰ স্বামীক মই কৈছিলোঁ যে মোক আপুনি দুদিন মোৰ জোনাই ঘৰখনলৈ পঠিয়াই দিয়ক মই গাভৰু হিচাপে তাতে থাকিম দুদিন মাত্ৰ দিয়ক আৰু এই দিনটোলৈ মই বহুত আশাৰে বাট চাই আছিলোঁ আজি মোৰ উৎপতীয়া এটা বেটছ আছিলোঁ আৰু আমি খুব নাচি বাগি ভাল পাইছিলোঁ এতিয়াও আমাৰ সংগীতৰ অনুষ্ঠানত আমি নৃত্য কৰি মোৰ সহপাঠী নীলিমা কুমাৰ নন্দিনী মেধক যোগিতা মেধক প্লাবিতা হাজৰিকা ঋতুপৰ্ণা দেৱী সংঘমিত্ৰা মিনি অনিমা দলে অৰুণা দলে মঞ্জুলা দলে নন্দিনী পাও ৰশ্মি দলে शादी আৰু এইদৰে আমি আমাৰ ফাৰ্ষ্ট ডিনাৰ এলুমিনি মিটৰ অনুষ্ঠানটো খুব সুন্দৰভাৱে শেষ কৰিলোঁ আৰু মাজতে এয়া চাওক আমি ফেশ্বন শ্ব' ষ্টাৰ্ট কৰি দিছিলোঁ যিয়ে যেনেকৈ ভাল পায় তেনেকৈ আৰম্ভ কৰি দিছিলোঁ আমাৰ কোনো প্ৰেক্টিচ নাই এনেই আৰু ফূৰ্তিতে আমি এইবিলাক কৰিলোঁ আজিৰ ভিডিঅ'টো যথেষ্ট দীঘল হ'ল যিহেতু এলুমিনি মিট গতিকে দীঘল অলপ হ'বই আৰু দীঘল নকৰোঁ ইমানতে সামৰিব বিচাৰিছোঁ এলুমিনি মিটৰ ছেকেণ্ড ডে'ৰ অনুষ্ঠান লৈ পুনৰ নতুন এটা ভিডিঅ' লৈ আহি আছোঁ আপোনালোকৰ কাষলৈ আপোনালোক ভালে থাকক কুশলে থাকক টেক কেয়াৰ বাই বাই